কোন এইটো উঠিছো মইতো ডাউৰি লৈ লৈছো যি কি নহয় বহুত বেয়া হৈছে গৰু এজনী পথাৰত পালে বাৰু গাইজ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ত আৰু দেখিবলৈ পাইছে ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু আজি মানে আপোনালোকৰ বিহু লাগিছেনে গাইজ আমাৰতো এইফালেতো একদম তামাম বিহু লাগিছে যিহেতু আৰু পিঠা জলপান আদিবোৰতো বনোৱা হ'ল আৰু আজি মানে কিবা এটা পিঠা বনোৱা হ'ব ঘৰত আপোনালোকক অলপ দেৰিকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া মানে গৈ আছোঁ পথাৰত অলপ বহি খাই ল'ম তাৰপাছত ধুনীয়াকৈ মানে ৱালিখুটিয়া শাক মানে আপোনালোকৰ ঠাই মানে অলৰেডি দেখিছে ৱালিখুটিয়া শাক মানে আপোনালোকক অলপ দেখুৱাম আৰু তাৰ মানে পকৰি বনাম একচুৱেলি সেইসোপা মানে লোকেল শাকটো খাব লাগে স্বাস্থ্যৰ কাৰণে বহুতখিনি ভাল আৰু তো ধুনীয়াকৈ ভাবিছোঁ আপোনালোকক দেখুৱাওঁ দেৰি নকৰে আপোনালোকে চাই থাকক ধুনীয়াকৈ কল পকা বগৰী খাবলৈ বহিছোঁ আৰু ধুনীয়াকৈ নিমখ জলকীয়া দি খাইছোঁ আৰু বহুত দিনৰ মূৰত যিহেতু আৰু লগতে সেইটো গছ দেখিবলৈ পাইছেনে সেই গছটো পাই ছিঙি আনি দিছে ভাইটি ভণ্টিহঁত ইয়াত এটা পৰিৱেশত ধুনীয়াকৈ বহি ইয়াতে মানে ধুনীয়াকৈ বগৰী খাইছোঁ আৰু আপোনালোকক এই মাত্ৰটো বগৰীটো দেখুৱাইছোঁ আৰু ইমান ধুনীয়া শাক আছে ন এতিয়া শাক ছিঙিম আৰু থাৰ্মেল যিহেতু আপোনালোকে দেখিছে বালি খুটোৱা শাকেৰে মই পকৰি বনাইছোঁ তো আপোনালোকক দেখুৱামেই দিয়ক ছানছেটটো চাওক নাইচ বিউটিফুল বাৰু যি কি নহওক এতিয়া শাকবোৰ ৰুখোলোঁ দেখিবলৈ পাইছে ৰহুনৰ মাজত কেনেদৰে শাক গজিছে আপোনালোকে দেখিছেনে এতিয়া উখোলোঁ আৰু বাৰু যি কি নহওক আমাৰ আলুবোৰ ধুনীয়া হৈ উঠিছে দেই গাইছ আপোনালোকক পাছত দেখুৱাম কবিবোৰ খাই শেষেই কৰিলোঁ বাকী শাক চব্জি বেছি নেদেখুৱাওঁ এতিয়া ধুনীয়াকৈ উখলি আছোঁ আৰু গাইছ এইটো শাক কিন্তু বৰ ধুনীয়া শাক খাব লাগে বম টেষ্টি শাক হয় এই শাকতকৈ এইটো শাক বম টেষ্টি কি নাম আপোনালোকে জনাবচোন কিন্তু আমাৰ ঘৰত মানে খোৱা যায় বহুত ভাল আৰু বগৰী খাই আছে মূলা শাক আহিছোঁ উখলিবলৈ মূলা শাক খাম মানে আৰু বালি খুটোৱা শাকে মানে হেৰিয়ে বনাম ন এইটো বগা মূলা আৰু এইটো চাইনা মূলা বুলি কয় ধুনীয়াকৈ আছে ইয়াৰ পৰা মানে শাক খাম আৰু বালি খুটোৱা শাকে পকৰি বনাম ধুনীয়াকৈ উখলিম আৰু এটা উখলিছোঁ এনেকৈ দেখিছেনে কেনেকুৱা হৈছে এনেকৈ শাক খাব লাগিব মানে পোকবোৰ চব পাত খাই শেষ কৰি দিব ধুনীয়া ফ্ৰেছ হৈ আছে যিহেতু আৰু লোকেল বস্তু নোখোৱাকৈ কেনেকৈ থাকিব পাৰি বস্তুকে উখলিছোঁ আইতা দেখিলে যিয়ে নকওক আৰু সেই দেখিছে এটাই বাচিব বাছ জলদি বাচিবা কমকৈ কিনো উখলিম ইয়াত দেখিছে বাপৰে বেলেগ দেখিছেনে মূলা বহিলে হয় বাৰু যিকিনো বহুত ঘন হৈছে দিয়ক খাব লাগে অঁ জলদি বাছ গাইজ এইখিনি শাকটো মই এতিয়ালৈ দেখাই নাছিলোঁ নহয় দেখিছোঁ মানে বাট ইয়াত অহা নাই মানে ইয়াত আইতা কিবাকিনি আৰু বেলেগ বস্তু ৰুই থৈছে ন মানে গছকিলে নষ্ট হ'ব বুলি বহুত খং কৰে আৰু লেহেনখিনি কি হ'ব শাকে ঢাকি পেলাইছে এইকেইটা মই উখলিব লাগিব কৈছোঁ নহয় গাইজ দেখিলে ল'ব নোৱাৰা মানে ফিলিংছ আৰু এইবোৰ শাক দেখিলে মানে কোনেনো ৰখিব পাৰে আৰু মইতো 100% নোৱাৰোঁ আৰু ৰখিবলৈ উখলিছোঁ যিহেতু মানে উখলা কাৰণটো এটাই ইয়াত বহুত জংঘল হৈ গৈছে ইয়াত বহুত বস্তু ৰোৱা গৈছে বা গজা হেৰি হোৱা নাই এনেকৈ এটা গছ হৈছে এইটো এটা গছ গজিছে এইটো চিনি পাই যদি আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব মইতো এনেই নাজানোৱে শাক মানে খাব লাগে দেই দেহৰ কাৰণে বহুতখিনি ভাল আৰু যিহেতু লোকেল বস্তু না তো খাবতো একদম লাগেই আৰু যি কি নহওক এনেকৈ ছিঙিলোঁ যি কি নহওক বালি খুটাখিনি হয় এইখিনি মানে ঘৰতে মানে ইয়াৰ পথাৰতে মানে কৈ দিছোঁ তাই আধা বাচন লৈ গ'ল বগৰী খোৱা বাচন কাৰণ এটাই মানে কিনো জংঘলখিনি ইয়াতে ঘৰত লৈ যাম ধুনীয়াকৈ ইয়াতে চাফা কৰি লৈ যাওঁ ঠাণ্ডাও লাগিছে পথাৰৰ মাজত দেখিবলৈ পাইছোঁ ধুনীয়াকৈ শাকখিনি বনাই আছোঁ আৰু হ'লেহি বেছি টাইম নাই আৰু ভণ্টি মছলা বৈছে আপোনালোকে দেখিবলৈ পাব এনেকুৱা বেয়াকৈ পিচিলে শিল্পতাত নহয় এনেকৈনো পিচিনে বাৰু যিখিনি লাইন নাছিল সেই গতিকে মিক্সাৰত পিছা নহ'ল বেছি একো দিয়া নাই পিঁয়াজ জলকীয়া জিৰা হালধি আৰু লগতে গাইছ আয়াচলা আটা ফাইনেলি বনাই হৈ গ'ল আৰু মানে এইকেইটা থাকি গ'ল মানে বাকীবোৰতো একদম সকলোৱে একদম খালেই একদম নমনাৰ আগতে মানে খাম কৈ থাকে সকলোৱে এইকেইটা দেখিছোঁ এতিয়া মই ইহঁতক ছিঙি দেখুৱাম ভিতৰৰ দৃশ্যটো তো আপোনালোকক মই ছিঙি দেখুৱাইছোঁ এইকেইটা দেখিছে কেনেকুৱা দেখিছে ৰখা দে মূলা ভাজি বেঙেনা পিটিকা এনেকৈ মানে খাইছোঁ দালিখিনি নাখাওঁ দালি মানে দুপৰীয়া খালোঁ এতিয়া মানে খাবলৈ আজি মানে ইচ্ছা যোৱা নাই তো গাইজ দেখিবলৈ পাইছে ধুনীয়াকৈ আমাৰ মাজু মামীয়ে বনাই আছে বগলী পিঠা দেখিবলৈ পাইছে কি ধুনীয়া খুচবু আহি আছে নহয় গাইজ আৰু লগতে মানে ধুনীয়াকৈ মানে সকলোৱে ভাত পানী খালে ঘৰটো অকণমান বেয়া হৈ আছে ন'টিচ নকৰিব অলপ দেৰিকৈ ভাল পোৱা যাব যিহেতু আৰু ধুনীয়াকৈ বনাই হৈছে আৰু ৰবি ভাইটিক দেখিছিলোঁ কিন্তু তাই খোৱা নাই গাইজ এনেই চাহহে আছে মায়েকৰ লগত
বাৰু যি কি নহওক খন্তেক সময় পাছত মানে দেখুৱাইছোঁ আপোনালোকৰ ভিডিঅ'ত এই স্ক্ৰিপ্টটো আৰু ইফালে দেখিছে বহুতখিনি হৈ গ'ল বগলী পিঠা ফাইনেলি বনা হৈ গ'ল তাল লৈছোঁ হাতত বাহিৰতে আছিল আৰু যিহেতু দেখিবলৈ পাইছোঁ ধুনীয়াকৈ এতিয়া পিঠা খাম আৰু লগতে আছে দাটো কিন্তু একো নকৰোঁ হা মানে ঘৰত থৈ দিওঁ বাহিৰত আছে নহয় বেয়া কথা নহয় বাহিৰত থাকিব নাপায় এইবোৰ বস্তু পিঠা খাম ধুনীয়াকৈ এটাই খাইছোঁ দেই আৰু নাখাওঁ আৰু কি পিঠা পিছফালে কি পিঠা তাৰটো এতিয়া কাটিলোহে যি কি নহয় লগ পাইছোঁ নেক্সট ব্লগত বম টেষ্টি যিহেতু নাৰিকল আৰু যি কি নহওক গাইজ বাহিৰত বেছি টাইম নাথাকোঁ আকৌ ইনষ্টাগ্ৰামক এটা এলিয়েন এটা ওলাই যাব আৰু গাইজ বিহুৰ পাছত আমি ক'ৰবালৈ যাম বুলি ভাবিছোঁ আপোনালোকে আমাৰ ব্লগটো চাব যিহেতু 3দিনীয়া কাৰ্যসূচী ধুনীয়াকৈ যাম মই যাম মোৰ লগত মোৰ লগৰকেইজনী যাব এনেই ধুনীয়াকৈ দেখুৱাম আপোনালোকে চাব লগত কোন কোন যায় মানে দেখুৱামেই তো আজি আমাৰ ভণ্টিকেইজনী আহিব মানে এজনী মৰিগাঁৱত থাকাত তাইও আহিব তো ধুনীয়াকৈ আমি খানা খাম আৰু যিহেতু কালি বিহু উৰুকা তো বহুত ভাল লাগিব লগ পাই আছোঁ আপোনালোকক আকৌ কাইলৈ হঠাৎ টোপনি গৈছিলোঁ আৰু গৰু চু ওলাইছোঁ বল চাবলৈ যাওঁ গৰু উঠিছোঁ মইতো ডাঙৰ লৈ লৈছোঁ ল'ব লাগি ভাল মানি যাব বাৰু যি কি নহয় যেনেকৈ উঠি গৈছিলোঁ সেনেকৈ আপোনালোকক আকৌ দেখুৱাবলগীয়া হ'ল দেখিছেনে গৰু নাই মই আচলতে লৈ গৈ নিয়ে মই আচলতে লৈ গৈছোঁ বুজাই দিম চুৰ কি কৰোঁ ক'ত যাওঁ কেনেকৈ দেখোঁ আপোনালোকক মানে কৈছোঁ আৰু দেই আমাৰ পাতে খুব হুলস্থুল কৰি আছে আমাৰ গৰুকেইটা চাওঁ আমাৰ গৰুকেইটা চাওঁ আমাৰ চুনু মুনু চাওঁ চুনু মুনুহঁতক চুনু মুনু চুনু মুনু গৰুকেইটা গৰু মায়ে কৈছে বোলে সেইফালে বোলে ধান ৰুইছোঁ যে বাগানৰ ফালে সেইফালে বোলে মানুহকেইটাক বোলে আগত ৰুইছে কেইটামান মানুহ তাতে বোলে লুকাই আছোঁ গোটেইকেইটা বোলে ফোন কৰি কৈছে সেইফালে সেইখিনি পৰা চাঙাচোন অকণমান দেখা পাম ন নাপাম পথাৰত পুখুৰীত সেইফালে এইটো কোন এইটো নাই গৰু চুৰ কৰিব আহিছে মানুহজনে চিনি পোৱা নাই বুলিহে গাইছে কি ঠিক এইজনে চুৰ হৈ পেলাই ফেচবুক এইটো হ'ল আমাৰ ঘৰ চবফালে বিচাৰি আছোঁ আমি বোলে বাটত আছোঁ যায়গৈ বোলে আমাৰ ঘৰত বোলে চুকত লুকাই আছে কি হ'ব গাইছ যি কি নহয় বহুত বেয়া হৈছে গৰু এজনী পথাৰত পালে বাৰু আৰু মানুহবোৰতো চব সমালোচনা কৰি আছে এতিয়া আজি মানে টোপনি নাযাব আৰু এনেকৈ দিনটো পাৰ কৰিব ৰাতিটো পাৰ কৰিব আৰু কালি যিহেতু বিহু কালি উৰুকা আজি দেখিছেনে গৰু খেদি আছে চবে কিন্তু গাইছ একদম টোপনি গৈছিলোঁ টোপনি মানে কি আমি দুইজনী অনলাইন বস্তু চাইছিলোঁ কিবা কিনি শ্বপিং মানে কৰিম বুলি তো মায়ে ফোন কৰি পেলাই একদম বাৰে বাৰে ফোন কৰি আছিলে প্ৰথমবাৰ মানে উঠোৱা নাছিলোঁ তাৰপিছত ছেকেণ্ডবাৰ উঠাইছোঁ আৰু ইফালে যি হুলস্থুল আৰু এই দাওটো যে আজি মই কিবা এটা ভাল লাগি গ'ল দেই লৈছোঁহে আৰু কিবা নে কিবা শুনাও পালোঁ আৰু যি কি নহয় দাওটো থৈছিলোঁহে 1 মিনিটৰ কাৰণে আৰু লগতে হাতত ল'লোঁ আৰু গোটেই টাইম মই এই দাওটোকে লৈছোঁ আৰু এতিয়া লৈ তেনেকুৱা লাগিছে লৈ পেলাই টোপনি যাম গাইছ মোৰ চেণ্ডেল ছিগিছে কিবা অপচুকন হোগা যি কি নহওক আৰু দেখিছোঁ ৰাস্তাত কিমান হাংগামা হৈছে